শাস্ত্ৰ ভাগৱতত এষাৰ কথা আছে যে সদায় কৰ্ম কৰি যোৱা কিন্তু ফলৰ আশা নকৰিবা। হয়তো আপোনালোক সকলোৱে জানে এই কথাষাৰ, কিন্তু বাস্তৱ জীৱনত ইয়াৰ সম্পূৰ্ণ ওলোটাটো হয়। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু সদায় ভালে থাকক। প্ৰথমে এটা কথা ক'ব বিচাৰোঁ, মানুহৰ মনবোৰ এপাহ ফুলৰ দৰে হ'ব লাগে, কিয়নো নিৰ্বিচাৰে অন্ততঃ জীয়াই থকাৰ দিনকেইটাত সকলোকে সমানে সুবাস বিলাব পাৰিব আৰু মৰম চেনেহ বাঢ়িব, ইজনে সিজনৰ মাজত মিলা প্ৰীতি বাঢ়িব আৰু সুখী জীৱন সকলোৱে উপভোগ কৰিব পাৰিব। আমি বহুত ব্যস্ত থাকোঁ, প্ৰতিদিনে আমি ব্যস্ত থাকোঁ নিজৰ নিজৰ কৰ্মত, নিজৰ নিজৰ কামত। বহুত টকা উপাৰ্জন কৰিব বিচাৰোঁ, বহুত সম্পত্তি, বহুত অট্টালিকা, ডাঙৰ ঘৰ, ডাঙৰ গাড়ী আমি বিচাৰোঁ, বিলাসিতাপূৰ্ণ জীৱন বিচাৰোঁ। কিন্তু প্ৰকৃততে এই সকলোবোৰে আপোনাৰ জীৱন হয়নে বাৰু? জীৱনত যদি আনন্দ উপভোগ কৰিবলৈ আছে, সুখী হ'বলৈ মন আছে, তেতিয়া কিন্তু এই টকাৰে যিবোৰ মূল্য দিব নোৱাৰা সুখ, শান্তি, আনন্দবোৰ উপভোগ কৰিব লাগিব, য'ত এই ধন টকা পইচাৰ কোনো মূল্য নাথাকিব। শাস্ত্ৰ ভাগৱতত এষাৰ কথা আছে যে সদায় কৰ্ম কৰি যোৱা কিন্তু ফলৰ আশা নকৰিবা। হয়তো আপোনালোক সকলোৱে জানে এই কথাষাৰ, কিন্তু বাস্তৱ জীৱনত ইয়াৰ সম্পূৰ্ণ ওলোটাটো হয়। কিয়নো আমি সপোন নেদেখাকৈ বা কোনো এটা ফলৰ আশা নকৰাকৈ আমি কেতিয়াও কিবা এটা কৰিবলৈ আগ নাবাঢ়োঁ। গতিকে জীৱনত এটা কথা সদায় মনত ৰাখিব, কেতিয়াও সফলতাৰ পাছত দৌৰিব নালাগে। প্ৰথমে নিজে যোগ্যতা অৰ্জন কৰিবলৈ শিকিব লাগে, আৰু যেতিয়া আপোনাৰ ওচৰত যোগ্যতা থাকিব, সফলতা নিজেই আহি ধৰা দিব।